নমস্কাৰ মোৰ ইউটিউব চেনেল বাউল বালৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু মই আজি ডিপুত উপস্থিত আছোঁ আৰু এয়া মই মোৰ নিজৰ ৰুমত আছোঁহি মানে এনেকুৱা ধৰণৰ আজি 15 তাৰিখ আজিৰ পৰা কাৰ্বি ইউথ ফেষ্টিভেল অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে তাৰালাংচুত আজি প্ৰথম দিনা তো তালৈ যাম আৰু তাত দেখুৱামগে আৰু KYF হৈছে নৰ্থ ইষ্টৰ বহুত ডাঙৰ ফেষ্টিভেল তো বহুতো ধৰণৰ বস্তু ওলাব বহুত ধৰণৰ বহুত কিবা কিবি ওলাব আৰু ইয়া ভিডিঅ'টো মানে তাত যাম আৰু মোৰ লগৰকেইটা তাতে ৰুমত আছে চ' মই এতিয়া ওপৰত আছোঁহি এয়া গোটেই দেখিছে গোটেই পাহাৰৰ ওপৰত আছোঁহি গোটেই ঘৰ আৰু মোৰ লগৰকেইটা তাত ৰুমত আছে তো বলক আমি গোটেইকেইটা একেলগে যাম আৰু KYF চামগৈ আৰু আপোনালোককো দেখুৱাম এনেদৰে আহি আমি এইডোখৰ জেগা ষ্টেডিয়ামৰ ওচৰত পাই গ'লোহি আৰু এতিয়া তালৈ 7 কিলোমিটাৰমান হ'ব আৰু বাছ চলে অটো চলে এয়া আমি গাড়ীত বহি ল'লোঁ আৰু অলপ পাছত পামগৈ KYF তাৱালাংচু গেট আৰু এইফালেদি সোমাই যায় আমি খোজে আহি আছোঁ আৰু যথেষ্ট ভিৰ দেখিবলৈ পাইছোঁ আৰু ইহঁতি আগত গৈ আছে আৰু মানে আগতে ইউনিভাৰ্চিটিত বাছ দিছিলে যোৱা বছৰ তো সেইবাবে আমি ইউনিভাৰ্চিটি বাছত আহিছিলোঁ আৰু এইবাৰ ইউনিভাৰ্চিটি যিহেতু বন্ধ কৰোণাৰ বাবে সেইবাবে বাছ দিয়া নাই আৰু আমি খোজে আহিবলগীয়া হৈছে সোমাৰ এবাৰ ফাৰ্ষ্ট টাইম আহিছে কেনেকুৱা অনুভৱ কৈ দিয়া ফাৰ্ষ্ট টাইম আহিছোঁ চাওঁ কেনেকুৱা কি হয় কাৰ্বি ইউথ ফেষ্টিভেল যোৱাবাৰ আছিলোঁ ৰুমত কিন্তু মই ৰুমত নাছিলোঁ মই কিবা এটা দৰকাৰত মই ঘৰলৈ গৈছিলোঁ চ' মিছ কৰিলোঁ ত' এইবাৰ আকৌ কিবা এটা দৰকাৰত ইউনিভাৰ্চিটি আহিব লগা হ'ল ত' এইবাৰ বোলো চাই যাওঁ সিহঁতৰ লগতে চ' লেটছ চি মজা 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 ধুনীয়াকৈ হয় ফেষ্টিভেল আৰু আপোনালোকো দেখুৱাম উপভোগ কৰিব ৰাস্তা চাওক নাই ৰাস্তা মাইণ্ড ব্লোয়িং অ' মাই গড ইমান সুন্দৰ পুৰা পৰিৱেশ আৰু এইবিলাক ৰাস্তা চাওক না কাইলৈ পৰা ইয়াত আৰু যথেষ্ট ভিৰ হ'ব গোটেই ৰাস্তা আপুনি পাৰ হৈ যাব নোৱাৰে মানে ইমান বহুত জাম হৈ যাব KYFলৈ মজা মজা কাইলৈ মজা লাগিব সেয়া জাম হৈ গ'ল এইফালে ভিতৰলৈ গাড়ী যাবলৈ নাই দিয়া ইয়াৰ পৰা এয়া আহি আমি KYFৰ ফ্ৰণ্টৰ গেট পাই গ'লোহি আৰু এইটো এটা ষ্টেচিউ টাইপত বনাই থৈছে ধুনীয়াকৈ চাওক এবাৰ এয়া আমি আহি ফ্ৰণ্টৰ গেটখন পাই গ'লোহি এইফালে আমি সোমাই যাম আৰু এইফালে আছে এই ৰূপত এটা চেলফি মাৰিছে পূৰা আৰু এয়া এই বস্তুটো নতুনকৈ বনাই আছে ওচৰ আৰু কাৰ্বি ফেষ্টিভেল আপোনাৰ 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে হয় আজি যিহেতু ফাৰ্ষ্ট ডে আৰু কি হৈছে কি নহয় সকলোখিনি দেখুৱাম আৰু আপোনাৰ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক এইখন KYFৰ মেইন প্ৰৱেশ দুৱাৰ এয়া চব কি সুন্দৰকৈ বনাই থৈছে আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক আৰু তাত কি আছে দেখুৱাম আৰু এইফালে ডিপাৰ্টমেণ্ট এক্সিবিশ্যন আছে সেইফালেদি সোমাই যায় আৰু ডিপাৰ্টমেণ্ট এক্সিবিশ্যনত কি আছে কি নাই চাম আৰু এতিয়া এটা চাংঘৰ দেখিবলৈ পাইছোঁ আৰু নিশ্চয় এবাৰ উঠিম এইবিলাক বনাই থৈছে এনেকৈ ধুনীয়াকৈ আৰু এটা গড় আৰু এটা চাংঘৰত ৰুবুল দিছে ৰুবুল এয়া আমি উঠো চাংঘৰত বহুত সলং নপৰিলে হৈছে আৰু আইঅ
এইয়া চাংঘৰত উঠি গ'লো চাংঘৰৰ উপভোগ কেনেকুৱা লাগিছে মজা 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 হেপী হেপী মজা আৰু চাংঘৰৰ উপভোগ আৰু যিহেতু আমি চাংঘৰৰ ওপৰত উঠি আছোঁ এয়া দেখিছে গছৰ ওপৰত কিমান তলৰ পৰা উঠি আছোঁ আৰু উঠি বহুত ধুনীয়া লাগিছে বাহ কি মজা এতিয়া অকণমান দেৰি উপভোগ কৰোঁ আৰু তাৰ পৰা নামিম এয়া তললৈ নামি আছে বাবুলে এইবিলাক দেখিবলৈ পাইছে ডিপাৰ্টমেণ্ট এক্সিবিশ্যন কাইলৈ আজি অলপ ডাইলৰ এইটো হৈ আছে কাইলৈ এইবিলাক ৰুম দেখুৱাই দেখিছে কাইলৈ পৰা আপোনাৰ গোটেইখিনি ফুল হৈ যাব যোনে প্ৰদৰ্শনী কি দেখুৱাই যোৱাবাৰ আমাৰো আছিল আমিও দেখুৱাইছিলোঁ ডিপাৰ্টমেণ্ট এক্সিবিশ্যন আৰু এইবাৰ যিহেতু ইউনিভাৰ্চিটি বন্ধ কৰোণাৰ বাবে সেইবাবে এবাৰ আমাৰ ইউনিভাৰ্চিটি এক্সিবিশ্যন দিব পৰা নহ'ব ত' এইবিলাক দেখিছে গোটেইখিনি বনাইছে ইয়াত সকলো ডিপাৰ্টমেণ্টৰ আপোনাৰ কলেজ হওক যিকোনো হওক ডিপাৰ্টমেণ্টৰ হওক চবৰে এক্সিবিশ্যন আছে আৰু এইটো এটা ষ্টেজ কাইলৈ গান গাব নাচিব সকলোখিনি থাকিব এইবিলাক কি সুন্দৰকৈ বনাই থৈছে চাওক এবাৰ কি সুন্দৰ ৱাও ৱাও মজা লাগিছে যোৱা বছৰ আমিও এনেকৈ বনাইছিলোঁ ইউনিভাৰ্চিটি পৰা আৰু এইবাৰ নহ'ল যিহেতু ধুনীয়া লাগিছে ধুনীয়া ধুনীয়া এইবিলাক এনেকৈ প্ৰদৰ্শনী দেখুৱাই চক এবাৰ চাবলগীয়া ৱাও চ' আমি ঘূৰি ঘূৰি বহুত ভাগৰ লাগিছে আৰু ভোকো লাগিছে যথেষ্ট আৰু সেইবাবে এয়া পুৰি খাই লৈছোঁ আৰু ইহঁতো খাই দিছোঁ খাইছা কেনেকুৱা লাগিছে অলপ ধুৱাইছে গোটেই তাৰপৰা সিহঁতি খাই আছে দেই সিহঁতি আমাতকৈ আগত খালে মোক খাবলৈ পোৱাই নাই ৰিং মাৰিব আৰু এই ৰুবুল এডাল মোক দে আকৌ মোক দে এডাল এয়া চবৰে আকৌ এবাৰ মাৰিব আকৌ মাৰিব কি হয় চাই লওঁ এই আমি বল মাৰি আছোঁ তিনিটা থাকি গ'ল তিনিটা থাকি গ'ল কেইটকা গ'ল 40 গ'ল এয়া মাৰিছোঁ দেই ট্ৰাই কৰিছে ষ্টাৰ্ট 1 এইটো উস্তাদি কেইটা মাৰিলে চ' নোৱাৰিলোঁ 20 টকা গ'ল আৰু নাই মাৰিব দেই এনেও নাপাওঁ গ'ল তাৰ বুলি খুৱাই ঠিক আছিলে দেই তেওঁ চখ এটা লাগে নহয় এবাৰ মাৰি চোৱাৰ কাৰণে বহুত দিন বলো মৰা নাই সেইবাবে লাষ্টত তিনিটা নে কেইটা থাকি লাগে গৈ সেয়া চক গাহৰি পোৰা খাই নেকি আহক ৱাও লোভ লাগি গৈছে দেই গাহৰি পোৰা এয়া চুঙাত দিয়া এয়া আহি এটা চাংঘৰ পাইছোঁ তাত এবাৰ উঠি চাম ৱাও মজা লাগিছে মজা চক এবাৰ চ' মই এতিয়া উপস্থিত আছোঁ চাংঘৰ যিহেতু কাৰ্বিসকলৰ এইবিলাক চাংঘৰ আৰু চাংঘৰত এয়া এনেকৈ জুই কেনেকৈ চাংঘৰৰ ওপৰত বনাই বা আপোনাৰ জুই ধৰে সেইবিলাক আছে আৰু এইবিলাক আপোনাৰ জুইৰ ওপৰত কেনেকৈ থয় আৰু এইবিলাক বুজাই আছে এইবিলাক আমাৰ ইয়াতে কিবা দিয়ে কাটা সময় পৰা নহয় তাৰপাছত আমি কিবা কৰে আৰু মানে নিয়মত মিটত দিয়া নাই কিয়বাৰ নিয়মৰ কথা কৈ আছে আৰু
আৰু আৰু আমি চাংঘৰ, নিয়ম ইয়াত নিমখ লাগিবই এইটোত নিমখ থৈছে বোলে আপোনাক আহিছে ভালে হৈছে দেখিবলৈ পাইছে এই মোৰ লগৰে কৈছিলে সেই যাক কাটি আনিম বুলি কাৰ্বিবিলাকো নাজানো নিচিনা হৈ গ'ল এতিয়া মোক অনাৰ পাছত মই এইটো ক'লোঁ আৰু হ'ব দে কাৰ্বি আনটো এনেই চিনি নাপায় এইবিলাক বুজাই আছে কি আছে এইবিলাক চব দেখুৱাইছে আৰু ভিতৰত কি আছে চাওঁ মই কোনো বিয়া নাপাব আহি যাব মানুহ শুই আছিলে আমাৰ দেখুৱাই আছে নিয়ম নীতি এইবিলাক বস্তু আছে নিয়ম নীতি নিয়ম নীতি আমাৰ এইটো এতিয়া গডৰেজ বুলি বনায় আকৌ আজিকালি গডৰেজ আগতো গডৰেজ নহয় নহয় এনেকুৱাহে চুজি আছে বস্তু হয় দাদা মোৰ লগৰে মোক কৈছিলে কাৰ্বি যাম বুলি কৈছিলে সিহঁতক মানে চিনি নাপায় বুলি কয় মই আহিছিলোঁ ইয়াত এইবিলাক ফুল পুলি ফল মূলৰ পুলি সকলোবিলাক পাব ইয়াত এইবিলাক দেখিছে জনগোষ্ঠীবোৰে আগতে কেনেকৈ বসবাস কৰিছিলে আৰু কেনেকুৱা ধৰণৰ ঘৰত আছিলে আৰু কি কি ঘৰৰ মুখত ওলমাই থৈছিলে সেইবিলাক সকলোবিলাক আছে আৰু বনাই থৈছে গোটেই মানে ইয়াত আপোনাৰ জনগোষ্ঠীৰ ট্ৰেডিশ্যনেল আপোনালোকৰ সকলোবিলাক বাসগৃহ দেখিবলৈ পাব আৰু এইফালে আছে এইটো তিৱা জনগোষ্ঠীৰ আপোনাৰ ঘৰ সেয়া বনাই থৈছে ধুনীয়াকৈ আৰু বহুত ধৰণৰ এনেকুৱা জনগোষ্ঠী ঘৰবিলাক বনাই থৈছে সেইবিলাক চাইছোঁ আৰু এইবিলাক বাঁহ বেতে বনাই থৈছে পাচি খৰাহী ডলা সকলোবিলাক বনাইছে এয়া ডলা বনাই আছে চাওক এবাৰ কি সুন্দৰকৈ লাগিলে ল'ব পাৰে এয়া বনাই আছে চাওক আৰু আমি এইফালে সোমাই যাম আৰু কি আছে কি নাই সকলোবিলাক চাম কি সুন্দৰকৈ এটা বনাই থৈছে লাইটিং চব লাইটিং আজি যিহেতু আপোনাৰ মানুহ কম হৈছে ফাৰ্ষ্ট ডে'ৰ কাৰণে কাইলৈৰ পৰা আপোনাৰ মানুহৰ ইয়াত যথেষ্ট ভিৰ দেখিবলৈ পাব আৰু এইটো এটা এনেকৈ বনাই থৈছে পানী দেখিছে নাই কেনেকৈ গৈ আছে ওপৰলৈ এইটো এটা শিলৰ ওপৰত এনেকৈ পানী দি নিজৰ এটা বনাই থৈছে কি সুন্দৰকৈ ৱাও চক নাই এবাৰ লাইটিং চক এবাৰ আহক এবাৰ ডিফুলে আৰু ফেষ্টিভেল চক KYF এখন দলঙত উঠিছোঁ আৰু এতিয়া উঠি হৈ সেইফালৰ পৰা আহিলোঁ মানে কথাটো হ'ল এইখন যোৱা বছৰ আছিলে বাঁহৰ আৰু এই বছৰ পূৰা আপোনাৰ পকা আৰু লোহাৰ দি বনাই দিলে এইখন ধুনীয়া লাগিছে আৰু লাইটিং চক লাইটিং ৱাও লাইটিং মেইন ইয়াত আৰু ইয়াৰ পৰিৱেশ দেখিছে নাই কি সুন্দৰ মজা সুন্দৰকৈ বনাই থৈছে আৰু সেই সিহঁতি তাত ৰখি আছে আৰু যাওঁ আৰু আপোনালোকক কি আছে কি নাই আৰু দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক নাৰ্জী ফুল ৰুই থৈছে সেয়া পপকৰ্ণ বনাই আছে গৰমা গৰম আৰু এইবিলাক চান পাপৰি ধুনীয়াকৈ ওলমাই থৈছে আৰু এখন বাঁহৰে গেট বনাই থৈছে আৰু এইফালে আছে ডাইনিং হল আৰু এইফালে সোমাই যায় ডাইনিং হললৈ আৰু এইবিলাক খানাৰ আয়োজন কৰা হৈছে ফেষ্টিভেলৰ কাৰণে আৰু এইবিলাক ডাইনিং সকলোৱে খাব পাৰে চ' আমি ওলাই আহিলোঁ আৰু আজি যিহেতু ফাৰ্ষ্ট দিন অলপ এনেকৈ বস্তু বাহিনী তাত যোগাৰ কৰি আছে আৰু কাইলৈ বেছি ভাল হ'ব চ'
এতিয়া গাড়ী পাওঁ নাপাওঁ চাই লওঁ, নহ'লে অটত যাব লাগিব। তো ব'লক ডাইৰেক্ট গৈ ৰুমতহে লগ পামগৈ আৰু। এতিয়া ৰুম পাই গ'লোহি আৰু আজি যিহেতু ফাৰ্ষ্ট ডে ইমান হেৰি এটা নহ'ল, তো কাইলৈ পৰা আপোনাৰ প্ৰচেছন হ'ব, গোটেইখিনি কাইলৈ হ'ব। আৰু মই মূৰত মাৰি ল'লোঁ এইবাৰ পঢ়োঁ। আৰু কাইলৈ বিশেষকৈ আপোনাৰ কাইলৈ পৰা বহুত মানুহ যথেষ্ট ভিৰ হ'ব আৰু গৈ আৰু ভাল লাগিব। কাইলৈও যাম নিশ্চয়, কাইলৈ যিহেতু সৰস্বতী পূজা আছে, দিনত যাওঁ নাযাওঁ সেইটো পিছত যাম। আকৌ সৰস্বতী পূজা খাই কৰি নহ'লে ৰাতিপুৱাও যাব পাৰোঁ। আৰু ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। জয় হিন্দ, জয় আই অসম আৰু ৰুবুল গুড নাইট। গুড নাইট, গুড নাইট। শুভৰাত্ৰি, নমস্কাৰ। নমস্কাৰ, নমস্কাৰ, বাই বাই।